বন্ধুসকল, আজি ভাৰতৰ বাবে অতি বিশেষ দিন। জসপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাদেজাকে ধৰি 5গৰাকী খেলুৱৈৰ জন্মদিন। বন্ধুসকল, ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক এটি ৰিকুৱেষ্ট কৰিব বিচাৰোঁ। আপোনালোক যদি চেনেলটোৰ প্ৰথমবাৰ আহিছে তেন্তে হ'লে ভিডিঅ'টো লাইক কৰি দিব। এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, 6 ডিচেম্বৰ ভাৰতীয় ক্ৰিকেটৰ বাবে অতি বিশেষ দিন। আজিৰ দিনটোত জন্মগ্ৰহণ কৰা 5জন ভাৰতীয় খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টিম ইণ্ডিয়ালৈ বহু সুনাম কঢ়িয়াই আনিছিল। ইয়াৰে 3গৰাকী খেলুৱৈ বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ অবিচ্ছেদ্য অংগ, আনহাতে এজন খেলুৱৈয়ে টেষ্ট ক্ৰিকেটত দ্বিতীয় শতক অৰ্জন কৰিছিল আৰু এজন বিশ্বকাপ বিজয়ী দলৰ অংশ। আজি ভাৰতীয় বেগী বলাৰ জসপ্ৰীত বুমৰাহৰ জন্মদিন। ইয়ৰ্কাৰ ৰজা জসপ্ৰীত বুমৰাহৰ কথা কওঁ। 1993 চনত আহমেদাবাদত জন্মগ্ৰহণ কৰা বুমৰাহে 2016 চনত ভাৰতৰ হৈ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। ইয়াৰে পিছত এইগৰাকী খেলুৱৈয়ে নিৰন্তৰ নিজৰ চীন এৰি দলৰ অবিচ্ছেদ্য অংগ হৈ পৰিলে। তিনিওটা ফৰ্মেটত 319টা উইকেট দখল কৰিছে। বুমৰাহ এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ 100টা উইকেট দখল কৰা তেওঁ দ্বিতীয় দ্ৰুততম বলাৰ। এতিয়া অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ কথা কওঁ। এই বাওঁহাতৰ অলৰাউণ্ডাৰ জাদেজা এছিয়া কাপৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল, যাৰ বাবে তেওঁ টি20 বিশ্বকাপত অংশ ল'ব পৰা নাছিল। বাংলাদেশৰ ভ্ৰমণৰ বাবে নিৰ্বাচিত হৈছিল যদিও ফিটনেছৰ অভাৱত তেওঁক বাদ দিয়া হৈছিল। বেটিং বলিঙৰ সৈতে ফিল্ডিঙত জাদেজাই যথেষ্ট অৰিহণা যোগায়। টেষ্ট আৰু এদিনীয়া দুয়োখন খেলতে 2000 ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰি 150ৰো অধিক উইকেট দখল কৰা ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ ভিতৰত অন্যতম ৰবীন্দ্ৰ জাদেজা। তেওঁৰ বাহিৰে এই কৃতিত্ব কেৱল কপিল দেৱেহে কৰিছে। আনহাতে জাদেজা একমাত্ৰ ক্ৰিকেটাৰ যিয়ে টেষ্টত 9 বা তাতকৈ অধিক উইকেট দখল কৰা 150 ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰে। তৃতীয়গৰাকী খেলুৱৈ শ্ৰেয়াছ আয়াৰ। এই সোঁহাতৰ বেটছমেনগৰাকীয়ে আজি 28 বছৰ সম্পূৰ্ণ কৰিলে। মুম্বাইত জন্মগ্ৰহণ কৰা শ্ৰেয়াছ আয়াৰে বিগত কেইবাবছৰমানৰ পৰা ধাৰাবাহিক প্ৰদৰ্শনেৰে এদিনীয়া আৰু টেষ্ট দলত নিজৰ স্থান দৃঢ় কৰি তুলিছে যদিও তেওঁ টি20 দলৰ বাহিৰত থকাটো অব্যাহত ৰাখিছে। শ্ৰেয়াছ আয়াৰৰ কৃতিত্বৰ কথা ক'বলৈ গ'লে 2019 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 31 ৰান সংগ্ৰহ কৰাৰ সময়ত ভাৰতীয় বেটছমেন একক এদিনীয়া অভাৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখো তেওঁৰ হাতত আছে। 2021 চনত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটায়, য'ত তেওঁ শতক অৰ্জন কৰিবলৈ সক্ষম হয়। অভিষেকত শতক অৰ্জন কৰা 16 সংখ্যক ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁ চতুৰ্থগৰাকী খেলুৱৈ কৰুণ নায়াৰ। 31 বছৰীয়া কৰুণ নায়াৰৰ টেষ্ট কেৰিয়াৰ বৰ দীঘলীয়া নাছিল যদিও তেওঁৰ চুটি কেৰিয়াৰত নিশ্চিতভাৱে তেওঁৰ নাম ৰেকৰ্ড বুকত পঞ্জীয়ন কৰা হৈছে। টেষ্ট ক্ৰিকেটত ত্ৰিশতক অৰ্জন কৰা ভাৰতৰ বাবে নায়াৰ মাত্ৰ দ্বিতীয়জন বেটছমেন। প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগে তেওঁৰ পূৰ্বে দুবাৰকৈ এই কাম কৰিছে। ভাৰতৰ হৈ নায়াৰে 6খন টেষ্ট আৰু 2খন এদিনীয়া খেলিছে আৰু ইয়াৰ পঞ্চমজন খেলুৱৈ হ'ল RPC। মাহতে এই খেলুৱৈজনে বিশ্বকাপ বিজয়ী দলৰ অংশ আছিল। ৰায়বেৰেলীত জন্মগ্ৰহণ কৰা বলাৰগৰাকী আজি 37 বছৰ সম্পূৰ্ণ কৰিলে। এই বলাৰগৰাকীয়ে ভাৰতৰ প্ৰথম টি20 বিশ্বকাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 2007 চনৰ টি20 বিশ্বকাপত RPC সিঙে 12টা উইকেট ভাৰতৰ হৈ প্ৰতিযোগিতাত সৰ্বাধিক উইকেট দখল কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে প্ৰথম টেষ্টত RPC সিঙক মেন অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হৈছিল।